সো নমস্কাৰ আৰু গুড মৰ্নিং এটা অন্য ভিডিঅ'ত সকলোকে সো এতিয়া মই যাব ওলাইছোঁ পুলিচ তাতখিনি দিলোঁ আৰু তো আজিৰ ভিডিঅ'টো মানে একদম স্পেচিয়েল ভিডিঅ' সো সেইকাৰণে একদম ধামাকা হ'ব আজিৰ ভিডিঅ'টো সেইকাৰণে বনাই আছোঁ সো তাৰ আগতে মানে বাইকখন মানে একদম মানে তেল পুৰা একদম 0 এতিয়া তেল মানে ফুল টেংকি ভৰাই লৈ আহোঁ আৰু বাইকখনৰ নাম দিছিলোঁ ধুনু বুলি এইখন হৈছে ধুনু আৰু এইখনটো হৈছে কুলিজা একেলগে ধুনু কুলিজা তো এতিয়া মই ধুনুক ধুনীয়াকৈ ফুল টেংকি তেল ভৰাই আহোঁ তাৰপিছত কৈ আছোঁ আপোনালোকক কিয় স্পেচিয়েল কি হ'ব কৈ আছে কিয় ধামাকা আজিৰ ভিডিঅ'টো তো এতিয়া বলক তেলখিনি ভৰাই লৈ আহোঁ আজি স্পেচিয়েল কিয় হয় মানে কিয় হ'ব গৈ আছে আৰু এই ভিডিঅ'টো কিয় পুৰা ধামাকা হ'ব গৈ আছে মই সেইখিনি আপোনালোকক কৈ আছোঁ তো ধুনীয়াকৈ তেল চেল ভৰাই আনিলোঁ আৰু আমাৰ ধুনুক মানে ছাৰ্ভিচিং এটা দি ল'লোঁ তো চাউণ্ডটো এতিয়া মজা হৈছে মই শুনাই আছোঁ আপোনালোকক ছাৰ্ভিচিং যোৱা মানে ভিডিঅ'টো মই নবনালোঁ ছাৰ্ভিচিঙত লৈ যোৱা মানে অকলে গৈছিলোঁ তো তাৰপিছত মনটো ইমান ভাল লগা নাছিল চ' সেনেকৈ বনোৱা নহ'ল কিন্তু ছাৰ্ভিচিং কৰিলোঁ ধুনীয়াকৈ সেইটো চাওক মানে ছাৰ্ভিচিং দিয়াৰ পিছত চাউণ্ডটো পূৰা একদম চালিয়া হৈ গৈছে মানে এনেই হৃদয়ত লাগিছিল আৰু একদম পূৰা লাগি গৈছে মানে চ' পূৰা একদম ঠিকে ৰাখি দিছে আমাৰ ধুনুক এয়া মানে অকণমান মডিফাই কৰিব লগা আছে কিন্তু কৰিম মানে লাহে কৰিম এতিয়া বৰ্তমান মডিফাই নকৰোঁ দুৰ্গা পূজা যাওক তাৰপিছত লাহেকৈ মডিফাই কৰিম বাকী মানে অৰেঞ্জ কালাৰটো মোৰ খুব বেছি ফেভৰেট চ' কেনেকুৱা লাগিছে আমাৰ ধুনুক কমেণ্ট কৰি জনাবা আৰু নামটো ৰাখি দিছোঁ ধুনু বুলি আৰু ধুনুৰ এটা ষ্টিকাৰ লিখি দিম আৰু ষ্টিকাৰ দি ধুনু চ' কোন দি লগাম ভাবি আছোঁ যদি কোনোবাই কমেণ্ট কৰি জনাব বিচাৰা জনাব পৰা মানে ধুনুৰ নামটো কোন দি আৰু গাইজ অহাকালি মানে 1 অক্টোবৰ তাৰিখে গোৱালপাৰা ইউটিউব ইউনিয়নৰ ফালৰ পৰা আমি এটা মিটআপ ৰাখিছোঁ য'ত নেকি গোৱালপাৰাৰ প্ৰত্যেকজন ইউটিউবাৰ উপস্থিত থাকিব লগতে কামৰূপ জিলা ইপিনে বঙাইগাঁও অফাপুৰি বহুতকেইটা মানে ইউটিউবাৰ ইয়াতে আহিব অহাকালি 1 অক্টোবৰ তাৰিখে আৰু জেগাটো হৈছে দুধনৈৰ কাষত যিটো বনবাসী পাৰ্ক আছে বনবাসী মন্দিৰৰ কাষত পাৰ্কটো তো সেইটো পাৰ্কত আমি মিটআপটো এৰেঞ্জ কৰিছোঁ চ' ইয়াত অনলি ইউটিউবাৰ বুলি নহয় সকলোকে যিমান আমাৰ ভিউৱাৰ্ছ আছে যিমান ইউটিউব চাই মানে আপোনালোকৰ প্ৰিয় ইউটিউবাৰবিলাকক লগ কৰিবৰ কাৰণে সকলোৱে আহিব পাৰে বনবাসী পাৰ্কত যদি আহিব বিচাৰে আহিব তেতিয়াহ'লে লগ পাম সকলোৱে খুব বেছি ভাল লাগিব নাভাবিব যে মই ইউটিউব নকৰোঁ মোৰ ইউটিউব চেনেল মই কিয় যাম সেনেকৈ নহয় ইয়াত সকলোকে আমি এটা মিটআপ ৰাখিছোঁ আৰু এতিয়া ইয়াতে বিভিন্ন ধৰণৰ স্কিলবিলাক আমি প্ৰদৰ্শন কৰাম এটা ভাল মানে এটা কনচাৰ্ট টাইপৰ সেনেকৈ আমি অৰ্গেনাইজ কৰিছোঁ চ' সকলোৱে আহিব লগ পাম খুব বেছি ভাল লাগিব আৰু গাইজ লাষ্টত শেষত যিহেতু অহাকালিৰ পৰা দুৰ্গা পূজা ষ্টাৰ্ট গতিকে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ তাৰ লগতে এটা জাননী দিব খুজিছোঁ যে দুৰ্গা পূজাত মানে খুব বেছি মানুহৰ ভিৰ হয় চ' সকলোৱে গাড়ী বাইকবিলাক একদম লাহেকৈ চলাব কাৰণ সিয়ে জানে আজিকালি বহুত এক্সিডেণ্ট এটা বহুত বেছি হৈ গৈছে নিজকেও ভয় লাগে চ' সকলোৱে যাতে বাইকবিলাক লাহেকৈ চলায় ধুনীয়াকৈ আৰু পূজাত মানে সকলোৱে যদি মোক যদি কিবাকৈ দেখা পোৱা স্পেচিয়েলি কৈছোঁ চ' এটা মাত এটা ধুনীয়াকৈ দি দিবা কাৰণ বহুতে কয় কি পূজা চাব যোৱাৰ পিছত মানে ভিডিঅ'ত কমেণ্ট কৰে আহি এনে তাৰপিছত ফেচবুকত কৰে ইনষ্টাগ্ৰামত কৰে দাদা আজি আপোনাক দেখা পাইছিলোঁ কিন্তু মাতেই দিব নোৱাৰিলোঁ মানে লাষ্ট লাগি আপোনাক মাত দিব এনেকৈ মানে দূৰৰ পৰা মাত দিম বুলি ভাবি মাত দিয়াই নহ'ল চ' এনেকুৱা যাতে নোকোৱা যোনে পূজাত দেখা পোৱা চ' মাত দিবা আৰু যদি জিলাপি খুৱাব বিচাৰা তেতিয়াহ'লে খুৱাব পাৰা বাকী যিয়ে নহওক পূজাত লগ পালে যাতে কোনেও মাত নিদিয়াকৈ নাথাকা চ' সেইখিনি লগ পাই মোৰো বেছি ভাল লাগিব আৰু পূজাত নিশ্চয় ব্লগ বনাম আৰু প্লেনিং কৰি আছোঁ ইপিনে বঙাইগাঁও গুৱাহাটী নলবাৰী এনেকৈ মানে পূজাত এপাক মানে একদিন কমপ্লিটলি ঘূৰিম বুলি ভাবি আছোঁ চ' কোনোবাই যদি আছা দূৰৰ পৰা কমেণ্ট এটা কৰি দিবা নিশ্চয় লগ পাম শেষত এটা কথা কৈছোঁ মোৰ ইনষ্টাগ্ৰাম লিংক আছে ডিছক্ৰিপশ্যনত চ' যোনে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই এতিয়ালৈকে ইনষ্টাগ্ৰামটো ফ'ল' কৰিবা জ্যোতিৰ্ময় জে গুৰুং বুলি আছে ডিছক্ৰিপশ্যনত লিংক আছে আৰু এতিয়া লিখি দিছোঁ মই জ্যোতিৰ্ময় জে গুৰুং বুলি চ' কিবা যদি সুধিব লগা থাকে মিটআপৰ বিষয়ে বা যিকোনো হওক বিষয়ে বা ক'ত পূজা চাবি কেতিয়া চাবি ক'ত বা লগ পাম হেন যিকোনো হওক আৰু ইনষ্টাগ্ৰাম আইডি আছে চ' ইনষ্টাগ্ৰামত মেছেজ কৰিবা আৰু যিসকলৰ ফেচবুক আছে ফেচবুক পেজ চাবা মোৰ
পেজ আছে সেক্সি বয়েজ ফেমিলি বুলি আৰু মেইন ফেচবুকটো হৈছে জ্যোতিৰ্ময় জেগেৰুং পেজটো হৈছে সেক্সি বয়েজ ফেমিলি যোনে যোনে ফেচবুক আছে ফেচবুকত যাবা যোনে যোনে ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত যাবা বাকী গাইজ যদি ভিডিঅ' ভাল আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবি আৰু যিসকলে নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবি ধন্যবাদ নতুন এটা ভিডিঅ'ত মানে অহাকালি 1 তাৰিখে লগ পাই আছোঁ বনবাসী পাৰ্কত মিটআপত আৰু বনবাসীৰ মিটআপটো ভিডিঅ' মানে অহাকালি আপলোড হ'ব চ' অহাকালি সন্ধিয়া চাবলৈ নাপাৰিব দেই